আজি এয়া ভাতৰ লগত আছিলে মাছৰ পেটু ভাজি, তাৰপিছতে এয়া কচু আৰু কচ মাছৰ সৈতে বনাইছিলে এয়া জোল। তাৰপিছত আছিলে জাপানী মাছ পুখুৰীতে ধৰা, পাপাই ধৰিছিলে, তো সেয়াই ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। তাৰপিছত এয়া পাৰ্চেল এটা দেখুৱাম বুলি ভাবিলোঁ। মই কিন্তু আগতেই খুলি পিনি চালোঁৱেই দেই, তাৰপিছতহে আপোনালোকক দেখুৱাইছোঁ। যিহেতু কিবা এটা আনিলে চাওঁ চাওঁ লাগিয়ে থাকে নহয় জানো, তো ময়ো সেইটো কাৰণে আগতীয়াকৈ খুলি পিনি চালোঁৱে, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। তো মই এইযোৰ অৰ্ডাৰ কৰিছিলোঁ দীপশিখা ছইকাৰ পৰা। এইটো ফেচবুক পেজ এটাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। তো এইযোৰ কাপোৰযোৰ দেখুৱাই দিছোঁ। এইখন মেখেলাখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এয়া গুণাৰে ৱৰ্ক কৰা আছে দেখিছেই, আৰু এইটো হৈছে পটিটো। কাপোৰযোৰ কিন্তু নুনি কটন হয়, বহুত বেছি ভাল আহিছে দেই। মই মানে প্ৰাইচটো চাই পেলাই কাপোৰযোৰ মানে ভাল পাইছোঁ। আৰু এইটো হৈছে ব্লাউজৰ পিচটো, এইটো দেখিছেনে কিমান ধুনীয়া ব্লাউজৰ পিচ। তাৰপিছতে এইখন হৈছে চাদৰখন। মই গাত লৈ দেখুৱাইছোঁ, আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে, খালি কমেণ্ট কৰি জনাব। ৰ'ব মই ভালকৈ দেখুৱাইছোঁ বেক কেমেৰা কৰি, মানে এনেকৈ অলপ দিগদাৰ হয় যিহেতু ষ্টেণ্ড নাই ন, তো মই দেখুৱাই দিছোঁ, আপোনালোকে চাওক কেনেকুৱা লাগিছে। এইটো হৈছে কালাৰটো, কেনেকুৱা লাগিছে জনাব খালি দেই। আৰু বৰ বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ, আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আকৌ লগ পাম নেক্সট এটা মিনি ব্লগৰ সৈতে, বাই।